Hello guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইটোৱে হৈছে আমাৰ গাঁৱৰ নামঘৰটো। আপোনালোকক আগতে এটা ভিডিঅ' দেখাইছিলোঁ, আজি যিহেতু আহিছোঁ সেইবাবে আকৌ এবাৰ দেখাই দিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আজি আহিছোঁ আমি নামঘৰলৈ এতিয়া গধূলি, কাৰণ আজি পছতীয়া নাম আছে আমাৰ ইয়াতে, মানে আমাৰ গাঁৱৰ গোঁসাই ঘৰত। তো আহিলোঁ এতিয়া আৰু আপোনালোকক বাৰু দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আহি পালোঁৱে। এয়া আমি আহি পালোঁ নামঘৰ। এয়া আমি নামঘৰৰ সন্মুখতেই আছোঁ। এতিয়া পৰিধিৰ ভিতৰলৈ প্ৰৱেশ কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভইচ নুশুনিব পাৰে কাৰণ চাউণ্ড হৈ আছে, নাম ধৰি আছে এতিয়া। আৰু এতিয়া আমি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু এয়া হৈছে নামঘৰৰ দৃশ্যাংশ। চাওকচোন কি সুন্দৰ এটা পৰিৱেশ। সঁচাকৈ ইয়ালৈ আহিলে বহুত ভাল লাগে। আৰু এই আয়তীসকলে নাম গাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এয়া আয়তীসকলে নাম পৰিৱেশন কৰি আছে, লগতে অকণমান ধেমালিও কৰিছে। আজি যিহেতু কৃষ্ণৰ জন্মাষ্টমীৰ এমাহ সম্পূৰ্ণ হ'ল, মানে কৃষ্ণ জন্মিবৰ এমাহ সম্পূৰ্ণ হ'ল, সেয়াই এই নাম আয়োজন কৰা হয় আমাৰ নামঘৰত। এয়া দেখিছে আয়তীসকলে কিছু ধেমালি কৰিছে, কৃষ্ণ সজাই এয়া অকণমান নাচিছে। এই পৰ্বটি আমি সৰুৰ পৰাই দেখি আহিছোঁ, প্ৰত্যেক বছৰে আমাৰ নামঘৰত এই পৰ্বটি আয়োজন কৰা হয়। আৰু 2-3 দিন আগৰ পৰাই আয়োজন কৰা হয়। এইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোকে চাই কেনে পাইছে জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই গম পাইছোঁ আজিৰ ভিডিঅ'টো খুবেই চুটি হৈছে আৰু আপোনালোকক হয়তো তেনেকুৱা বিশেষ একো দেখুৱাবও পৰা নাই। তথাপিতো মোৰ লগত বৰ্তমান যিখিনি হৈছে আপোনালোকক সেইখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটি ধুনীয়া ভিডিঅ'লৈ। আজিলৈ বাই।